বিহু কৰ্মশালা। এই কৰ্মশালা অনুষ্ঠিত কৰিছিল মিছামৰা শাখা গোট ছাত্ৰ সন্থা আৰু কুহি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত। আমাৰ খনিকৰ এম ভি স্কুলত অনুষ্ঠিত কৰা হৈছিলে। মই মোৰ ছোৱালীক লৈ গৈছিলোঁ। ছোৱালীৰ এয়া প্ৰথম কৰ্মশালা, বিহু কৰ্মশালা। বিহু নাচিব পাৰিব কি নোৱাৰে মই নাজানো। মই থাকোঁতে মোবাইলেদি কিছুমান ভিডিঅ' কেপচাৰ কৰি থৈছিলোঁ। কেতিয়াবা হয়তো ডিলিট হৈ যাব পাৰে বাবে মই এই চেনেলটোতে সাঁচি ৰাখিলোঁ। কৰ্মশালাত মই কেইটামান কথা শিকিলোঁ। বিহু নাচোঁতে নাচনী দুইখন ভৰি একে সমান লেভেলত নাথাকে, এখন ভৰি অকণমান পাছত থাকে আৰু হাত কেতিয়াও বাহুৰ পৰা ওপৰলৈ নাযায়, সদায় বাহুৰ সমান লেভেলতে থাকিব লাগিব আৰু খোপাটো ওখকৈ নাবান্ধে, খোপাটো অকণমান তলত বান্ধিব লাগে আৰু নাচনীয়ে কেতিয়াও টিপ ফুট নলগায়, সদায় সেন্দুৰৰ ফুট লগাব লাগে। এই কৰ্মশালালৈ ৰং চেনেলত প্ৰচাৰিত হোৱা দুবৰি নামৰ চিৰিয়েলখনৰ মুখ্য এক্ট্ৰেছ আশা বৰা ফুকনো আহিছিলে। তেওঁৰো মই কিছুমান ভিডিঅ' ক্লিপ সাঁচি থৈছিলোঁ। লগত থকাগৰাকী নিশা শৰ্মা, তেওঁ যোৰহাটৰ। তেওঁ 15 দিনেই আছিলে কৰ্মশালা, তেওঁ 15 দিনেই শিকালে বাৰু। আমাৰ পইকীয়াপিয়াই কি নাচিব পাৰিলে সেয়াই বাৰু। ইমানবোৰ মানুহ জীৱনত প্ৰথম দেখিছিলে। তাই যেতিয়া ডাঙৰ হ'ব এয়া দেখি মনতে বহুত ভাল পাব, সেইকাৰণেই মই ইয়াক থলোঁ সাঁচি। আশা ফুকনে বিহুৰ বিষয়ে বহুত কথাই কৈছিলে। তেওঁ কৈছিলে বিহুত মৰা খোপাটো ঘিলা খোপা বুলি কয় আৰু সেই খোপাটোতে নাচনীগৰাকীয়ে হাতটো দিব লাগে। গলপাতা কেতিয়াও নাচনীয়ে পিন্ধিব নালাগে আৰু বিহুত নাচাখিনি মানে বিহুৰ হাতত যি পাত পিন্ধে সেই পাত গামখাৰু নহয়, গাম ৰজাইহে একচুৱেলি গামখাৰু পিন্ধিছিলে। বিহু নাচোঁতে পিন্ধা খাৰু পাতক মুঠি খাৰু বুলি কয়। তেওঁ বহুতেই জ্ঞান দিলে কিন্তু দেই। আৰু ভৰি খোজকেইটাৰ বিষয়েও কৈছিলে, মোৰ ঠিক মনত নাই। 3টা ভাগত বিভক্ত। এটা হৈছিলে আপোনাৰ ঢেঁকী বুলনি, ইটো হৈছিলে মকৰা ফুলনি আৰু 3 নম্বৰটো হৈছিলে গিৰিপনি। গিৰিপনিটো সদায় পেঁপা বজাওঁতে নাচে, এনেদৰেই কৈছিলে। মই ইমান ভালদৰে মনত ৰাখিব নোৱাৰিলোঁ যদিও মই এইখিনিতে থ্ৰুতে কৈ থলোঁ। কেতিয়াবা যেতিয়া ভিডিঅ'টো মই চাম তেতিয়া মোৰ নিজেই জানিবলৈ এইকেইটা কথা লাগিব। আৰু ক'লোঁ নেকি, গলপাতা কেতিয়াও বিহু নাচনীয়ে নিপিন্ধে। জোনবিৰি এইবিলাক পিন্ধিব পাৰে, কিন্তু ডিঙিত লাগি থকা সেই অসমীয়া গহনা পাত নিপিন্ধে। আৰু আঙুলিৰ মাজত কেতিয়াও ফাঁক হ'ব নালাগে। বিহু নাচোঁতে আঙুলিকেইটা সদায় লাগি থাকিব লাগিব, চাৰিওটা আঙুলি। আৰু কেতিয়াবা নাচ বিশেষকৈ 5টা আঙুলিও একেলগে লগাই পেলাই নাচিব লাগিব, মানে আঙুলিত ফাঁক বিহু নাচোঁতে কেতিয়াও হ'ব নোৱাৰিব। বাহু কঁকাল সমানে ভাগিব লাগিব। আৰু এদিন কৰ্মশালা চাবলৈ টেঙা নিদিবা বুলি এটা ইউটিউব চেনেল আছে, যিটো সকলোৱে বহুত প্ৰিয় আমাৰ দেৰগাঁৱৰে। এই দয়া নামৰ ল'ৰাজনো আহিছিলে। অৱশ্যে মোৰ ছোৱালীয়ে তেওঁৰ লগত ফটো নুতুলিলে, তাই চিনিয়ে নাপায় ইউটিউব চেনেল কি হয়। সেয়াও সাঁচি থলোঁ। এখন গ্ৰুপ ফটোৰে মই কৰ্মশালাৰ ভিডিঅ'টো শেষ কৰিলোঁ।